নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আজি হৈছে পহিলা বহাগ আৰু আজি আমাৰ গাঁৱত খেল ধেমালি হৈ আছে বিহুৰ আৰু আজি মোৰ কাৰণে এটা স্পেচিয়েল দিন হয়। আজি এটা ভাল বস্তু এটা ল'বলৈ গৈ আছো। আজি দেখুৱাই আছো দিনটো আৰু আৰম্ভ কৰো আজি খেল ধেমালিৰে। বলক যা 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 যা। কি Tidak. Dipe aku gal dipe. আয়া তিতা খাইছা কেনে লাগছে? তিতা খাইছা ভাল লাগছে না? কেইদিন আৰু আমাৰ ঘৰত শান্তিয়ে নহৈছে, খালি এটাই কথা খালি স্কুটি। বলক এতিয়া আমি যাম স্কুটি আনিব। বলক দেখুৱাই আছো। এনাই নৰ্মেলি মানে কি আমাৰ গাঁও জাগাত মানে বাইকৰ শ্বৰুম থৰুম নাথাকে, অলপ মানে টাউনৰ ফালে যাব লাগে। গতিকে আমাৰ চাইডৰ ফালে আছে, দুধনৈৰ ফালে আছে। গতিকে আমি যাই আছো নগৰপাৰা চাইডে। নগৰপাৰা মানে হেকৰাৰ ফালে যাম। বলকচোন গৈ আছো, পাওঁ নে নাপাওঁ নাজানো আৰু। প্ৰথমতে গ'লো আমি হেকৰাত, তাৰ পৰা আহিলোঁ নগৰবেৰাতো নহ'ল। তাৰপিছত আমি মাটিয়া হৈ এনেকৈ দুধনাই আহিলোঁ, দুধনাইতো নহ'ল। তাৰপিছত আহিলোঁ আমি কৃষ্ণাইতো দুটামান শ্ব'ৰুম চালোঁ কিন্তু পচন্দ নহ'ল আৰু ফাইনেলি আহি গ'লোঁ TVSৰ শ্ব'ৰুমত। Finally গাড়ী ললো আমি দেখাই আছো আপোনালোকক। এইখন গাড়ী আমি ললো, স্কুটি ললো। মজা। গাড়ী এগ্ৰিমেণ্ট অনুযায়ী সকলোখিনি ফৰ্মেলিটি পূৰা কৰি ল'লোঁ ইয়াতে। তো আমি ফাইনেলি এইখনে লৈ ল'লোঁ এণ্টক। দীপ কেনে লাগছে? হা যাবো কেনে? দিনটো ঘূৰিলোঁ আৰু ঘূৰি আৰু হ'ব আৰু দে আৰু।
কেইটামানে মিঠাই খাব ৰখি আছে গতিকে লৈ লওঁ দে কেইটামান বহুত দিনৰ পিছত এটা সপোন পূৰণ হ'ল আৰু আমাৰ নিচিনা মানুহৰ কাৰণে এইবিলাকে সপোন এইবিলাকে আমাৰ কাৰণে বহুত ডাঙৰ সপোন যিয়ে নহওক এটা সপোন পূৰণ কৰিব পাৰিলোঁ ভাল লাগিল আজি বাৰু এয়াই আছিল আজিৰ ভিডিঅ'টো শেষলৈ চালে ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই